तो आओ यार शुरू करते हैं बिना किसी डेडिकेशन के। तय जाबई লাগিব নেজাং মই ডাইৰেক্ট কথা কক নুকক যাং নেজাং কৈ আছ চা আকৌ লেংটা ভাই বিয়া বয়স পাইছে আকৌ বোলে এই বিয়া নেপাতে বিয়া নেপাতো কোৱা নাই নহয় পাতিমটো খালি এতিয়া নেপাতো কৈছো কিয় নেপাতো হা কিয় নেপাতো এতিয়া পতা পিছত পতা একেই কথা নহয় এতিয়া মোৰ একো এটা ইনকাম নাই কি কৈ খম আগতে বিয়াখন পাতি লচোন তাৰ পিছত কিবা এটা নহয় কিবা এটা গত লাগিবতো ये फंस गया सीएम এতিয়া অকলীয়া দেহাটো একোটা কৰিব পৰা নাই আকৌ এজনী আনি কি খম হেবো নেজানো মই মুঠতে তই এতিয়া ছোৱালী চাব যাবই লাগিব নেজাং মই কোনো শক্তিয়ে আজি মোক নিব নোৱাৰে क्या बोला तूने নেজাং মই কোনো শক্তিয়ে আজি মোক নিব নোৱাৰে भाई साहब कुछ ज्यादा नहीं हो गया मतलब कुछ भी যদি নেযাও তেতিয়াহ'লে তই মোৰ সম্পত্তি ফুটা কৰি এটাও নেপাও বাবা কি কৈছে যামতো কিয় নেযাম আপোনাৰ কথা অবাঞ্চ নমনাকে থাকিব পাৰোনে মই যাম তেতিয়াহ'লে যা মোক চাই থাকিব নালাগে নহয় ওকে কি দাঁতকেইটা নিকৰাই আছ বল ছোৱালী চাংগৈ নেজাং মই মোৰ কাম আছে বেলেগত মই কি তেতিয়াহ'লে অকলে যাম নেকি অকলে যাম নেকি बहुत तेज हो रहा है बहुत तेज हो रहा साल ৰ বছক ফোন কৰোঁ বছ যাব তোৰ লগত কি হ'ল মোবাইলটো ঘৰত থাকি আহিলে তই কচোন তই ক अबे साले হ'ব দে হেল্ল' বছ ইজ স্পিকিং বান্দৰ শুন ছোৱালী চাবলৈ যাওঁ বল মোৰ লগত अभी मजा आएगा ना भिड़ो माल की दे रहे কলৈ ঠাইডোখৰ নাম কি সেইবোৰ ৰাস্তাত কম তই তিনিআলিলৈকে আছো না ওলা সেইফালৰ পৰা যামগৈ একেবাৰে অ'কে বল তিনিআলিলৈকে যাব পাৰিবি নহয় তই অঁ বল মাত তই ছোৱালী চাব আহিছ না মই চাব আহিছো তই মাত মই কেলে মাতিম और अभी तो रुको क्लाइमैक्स अभी बाकी है হেল্ল' তই কি ফোন কৰিছ নেকি ফোন কৰিছ নেকি হেল্ল' কৈ আছে যে ভালকে মাত ঘৰত কোনোবা আছেনে আৰে গৃহস্থ ৰে গৃহস্থ अबे साले रुको जरा सबर करो কোন সেইটো কোন মই ছোৱালী চাব আহিছো তই কবা ওলালেহি ইমান চিঞৰিছো তহঁতক কক যা বুলি এটাও নুশুনে পাই তাহে মই ইয়াতে সোমাই দিলোঁ তহঁতক সোমোৱা দেখিয়ে তুমিহে বহা ক'ত বহিব গৈছা তাত নহয় ইয়াৰ মাটিতে বহা कैसा लगा मेरा मजाक তোমালোক বহা দেই মই মাজনীক মাতি আনোগৈ কব কি থৈ আছ ঘৰতে এই অভাজনে মাটিত নবহে ইয়াত বহিমা भाई साहब कुछ ज्यादा नहीं हो गया मतलब कुछ भी কুল ছোৱালী আহিব তাইক পচন্দ নাই হোৱা বুলি কমা যাম কবি প্ৰথমে চাহ জলপান খাই ল'ম মই শুনিছো ছোৱালী চাবলৈ গ'লে চাহৰ লগত নানা ধৰণৰ মিঠাই দিয়ে সঁচা নেকি वाह तो हम रिश्ता पक्का समझे
बहुत तेज हो रहा है बहुत तेज हो रहा साल শুনো শুনো তইচোন কৈছিলি দেখিলে হিচাপ কৰিম বুলি চুপ শুনিব দেখা নাই अरे देवा ये गड़बड़ है बाबा कितना सोना तेनू रब ने बनाया कितना सोना तेनू रब ने बनाया तो কইনা কেতিয়া পঠাব আজি পঠালে আমি আজিয়ে নিব পাৰো আমাৰ কোনো আপত্তি নাই মই ইয়ালে নেযাম হোৱাই বেবি হোৱাই ইমান চকু ডাঙৰটো নেযাম মই চকু ডাঙৰ সৰু কৰি দিম তো মই চকুকেইটা ইমান সাধাৰণ কথাটো মোক ৰিজেক্ট নকৰিবা তুমি বেবি কৰবা এতিয়া পাৰিলি চকু ডাঙৰ हाँ भाई कैसी लगी आगे स्वाद You insult to me. চকু ডাঙৰ চকু ডাঙৰ চকু ডাঙৰ অ চকু ডাঙৰ চকু ডাঙৰ চকু ডাঙৰ राजा जी अपनी शक्तियों का पूरा इस्तेमाल कर रहे हो लेकिन लौंडा यहाँ नहीं रुकता বল বেলেগত চাংগে আজি ছোৱালী নিহে এৰিম বৰ ধুনীয়া বুলি নিজকে এটিটিউড দেখাছেতো ইয়াতকে ধুনীয়া আনিম মই বল যাং বেলেগত কি নেপাম নেকি মই ছোৱালী ঐ শুন তহঁতি যা মোৰ কাম এটা আছে তহঁতৰ লগত পিছতকে লগ কৰিম বা মই হ'ব যা এৰা শুনিছে আমাৰ এজনী ডাঙৰ হৈ আহিছে দেই ল'ৰা এটা চাব তাকে কথাটো ময়ো নভবা নহয় কোন আহিলে এই দুপৰীয়া ভাগত যাকচোন যাক চাই আহকগে ইয়াত ছোৱালী আছে বুলিনো কেনেকৈ জানা মোৰ গাৰ্লফ্ৰেণ্ডৰ ঘৰ তো গাৰ্লফ্ৰেণ্ড আছে যদিনো কিয় বেলেগত চাই ফুৰিছ এই স্কুল দিনো আছিলে বিয়া হৈ গ'ল তাই ছোৱালী এজনী আছে বুলি শুনিছিলো বৰ ধুনীয়া হেনো দিবতো কিয় নিদিব হা কিয় নিদিব অপচুলেটলি মাকৰ প্ৰেমিক আছিলো মই কিয় নিদিব হা না কোৱা কাৰণেই নাই বড়ো মাছটা মুখত ইংৰাজী अबे साले কি কলি তই মুখা কি কলি নাই কোৱা আকৌ মোক ৰিজেক্ট কৰি এনেকুৱাটো গ'ল ইয়াতকেতো ভাল মই আছিলো क्या बोला तूने জি আপোনালোক আমি মানে গেন্ধাই লগৰ গেন্ধাই নাই নেকি ঘৰত অঁ আছে আছে ভক ভক আপোনালোক মই মাতি আনিছোঁ ৰ'ব জি আপোনালোক গেন্ধাই শুনো তই ইমান বছৰ মূৰত ভাল না তো ভালে পিছে কি সকামত বা আহিলি তোমাৰ ছোৱালীজনী বিয়া বয়স হৈছে বুলি কোৱা শুনিছিলোঁ তাকে চাব আহিলোঁ হৈছে তো তাকে অলপ আগত মই এখেতৰ লগত সেই বিষয়ে কথা পাতি আছিলোঁ পিছে কাৰ কাৰণে তোমাৰ ল'ৰাৰ কাৰণে নেকি रुको जरा सबर करो बोला धक्का मुक्की नहीं करने का आराम से लेने का हाँ কি যে কোৱা নহয় তুমি মই বিয়া কৰাই নাই মোৰ নিজৰ কাৰণেহে চাব আহিছোঁ এৰা শুনিছেনে চাও এইফালে আহকচোন সোনকালে আহক সোনকালে আহক কি হ'ল গেন্ধাই কিয় ইমান খং গৈছা যে কিয় হোৱাই হিপুৰি পাবলৈ হ'ল বুঢ়া আৰু তই মোৰ ছোৱালী বিয়া পাতিবি এতিয়া মোৰ ঘৰৰ পৰা ওলা लेकिन लौंडा यहाँ नहीं रुकता বল শুনো বল ঘৰলৈ যাওঁ না এতিয়া নেযাওঁ মোক ৰিজেক্ট কৰিলেহি বহুত পস্তাব সি খালি কৈ দিছোঁ বল আৰে বাবা বলচোন ঐ কৈ স্কুলত সোমাই লৈ আহিলি নো মোক এইটো ৰচোন অলপ সময় ৰখিব নোৱাৰ নেকি কি কৰিবি কিন্তু ঘৰত গৈ ইয়ালে কিয় আহিছা শুন
অ' শুন মোৰ লগত যাওঁ ব'লা। কলৈ? কি কলৈ বুলি? আমাৰ ঘৰলৈ। নেযাওঁ মই। কিয়? বেয়া নাপাবা, মই তোমাক কম বুলি ভাবি আছিলো বহু দিনৰ পৰা, ক'ব পৰা নাছিলো। কি কম বুলি ভাবি আছিলানো? और अभी तो रुको, क्लाइमैक्स अभी बाकी है। মোৰ এক্স বয়ফ্ৰেণ্ড গেলালো যে, সি পুলিচৰ চাকৰি পালে। ये फंस गया सीएम। পালে তাৰপিছত কি হ'ল? কিমানে পাইছে? সেইটো নহয়, মানে সি মোৰ এতিয়া এক্স নহয়, এতিয়া মোৰ সি বয়ফ্ৰেণ্ড। কি তাৰ কাৰণে তুমি মোক এৰি দিছা? নহয়, মই তোমাক এতিয়া বহুত ভাল পাওঁ, তুমি মোতকে বহুত ভাল ছোৱালী পাবা। কিন্তু মোক বেলেগ নালাগে, তোমাকে লাগে। মই যাম, সি মোৰ কাৰণে ৰখি আছে। সি মোক এৰি গ'ল। বল এতিয়া দুখ কৰি থাকিব নালাগে। শুনো, শুনো, কিবা এটা খাই ল বাবা, কিবা এটা খাই ল, এনেকৈ মন মাৰি থাকিলে নহ'ব নহয়। নেখাং মই একো। লেংটা ভাই, তহঁতে বুজাচোন ইয়াক, এজনী ছোৱালীয়ে ৰিজেক্ট কৰোঁতে ইমান মন মাৰিব নালাগে নহয়, আৰু বয়স আছেতো ইয়াৰ। বহুত ভাল পাইছিলো তাক। কালি পৰহি লগ পোৱা ছোৱালীজনীৰ কাৰণে কান্দিব আহিছে। লাজ নাই লগা তোহাৰ, লাজ লগা নাই। লেংটা ভাই বুজাচোন তই ইয়াক। শুনো, কি কৈছিলে তোহাৰ? চকু ডাঙৰ নেজাং, এইটোক মই চকু ডাঙৰ বুলি জোকাইছিলে বুলি কোৱা শুনিছিলো। সঁচা না কথাটো? সঁচা নেকি? চকু ডাঙৰ বুলি জোকাইছিলে নেকি? আৰু অকল এজনীয়ে নহয়, ভালে কেইজনীয়ে তোক ৰিজেক্ট কৰিলে নে একেদিনাখনে? ছোৱালীকেইজনীয়ে সঁচাইটো কৈছিলে। তোৰ চকুকেইটা সঁচাই বহুত ডাঙৰ দেই। চকু ডাঙৰ। अबे साले নেংটা ভাই, তই সঁচাই কবা, তই মোক ইয়াত বুজাব আহিছ নে কি কৰিব আহিছ? কেলে আহিছ তই ইয়াত? মই এনেই তোক চাব আহিলো, কিনো কৰিছ বুলি তই বৰ ৰং পাইছ ন? তই বৰ ৰং পাইছ। এতিয়া তোৰ ৰং দেখাই আছো। अब तुम लोग गलती से अगर नए हो तो सब्सक्राइब करो, वो जो लाल वाला बटन है उस पे अपने जीजा जी फेंक के मारो या फूफा जी, मुझे नहीं पता, बस क्लिक हो जाना चाहिए। अब मैं भी जा रहा हूँ, बाय। वो है